নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভ্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো তেনেদৰে বলক আজিৰ ভ্লগটো আমি আৰম্ভ কৰোঁ। আজি বহুত দিনৰ মূৰত ভ্লগ এটি লৈছোঁ। লাষ্ট ভ্লগ এপ্ৰিলতে বনাইছিলোঁ, এপ্ৰিলৰ 18-19 আছিল ছামথিং, এণ্ড তাৰপিছত বনোৱা নাই, কলেজৰ বিভিন্ন কামত ব্যস্ত থকাৰ বাবে। তো আজি হৈছে 14th মে' আৰু বহাগ যাবই আৰু, গতিকে আজি হৈছে আমাৰ কলেজত নলবাৰী মহাবিদ্যালয়ৰ আজি বিহু। গতিকে ভাবিছোঁ ভ্লগ এতিয়া আৰম্ভ কৰোঁ। মনহে মেলিছোঁ, তাত গৈ কি হয় নেজানো, মানে বিভিন্ন কামত মানে সৰু সুৰা কিবা কাম আহি যায় আৰু। তো মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া টাইম 8:21 হৈছে আৰু মই ওলাওঁ আৰু লাহেকৈ। তাৰপিছত ভাবিছোঁ আগতে ভ্লগটো আৰম্ভ কৰি লওঁ, কাৰণ ওলোৱাৰ পিছত আৰু মানে ডাইৰেক্ট গুচি যোৱা যাব, গতিকে মোৰ এইখিনি কোৱা নহ'ব। গতিকে আপোনালোকক লগ পাম, চাই থাকিব। চ' ওলোৱা হৈ গ'ল। আজি প্ৰথমবাৰৰ বাবে আপোনালোকক সুধিম কেনে লাগিছে, এবাৰ ক'বচোন। কৈছিলোঁ নহয় আপোনালোকক, এই সৰু সুৰা কামতে এনেকৈ ব্যস্ত হৈ যাওঁ। ইয়াৰ প্ৰথম কাৰ্যসূচীখিনি মোকেই চলাব দিলে, সেইকাৰণে এয়া শ্বহীদ বেদীত মাল্যৰ্পণ চলি আছে আৰু ভাবিলোঁ আপোনালোকক অকণমানকৈ দেখাই দিওঁ, বাকী চাই থাকিব। শ্বহীদে অসম আৰু অসমীয়াৰ অস্তিত্বৰ বাবে প্ৰাণ আহুতি দিলে, তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু যিসকলে এতিয়াও সংযুক্ত জীৱন যাপন কৰি আছে, তেখেতসকলৰ আশুআৰোগ্য কামনা কৰিছোঁ। লগতে শ্ৰদ্ধা আৰু এয়া হৈছে আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ HOD ছাৰ। ইমান ধুনীয়া গাইছে, মানে প্ৰথমতেতো ভাবিছিলোঁ ট্ৰেকত এনেই গান বজাই থৈ দিছে, পিছতহে গম পালোঁ ছাৰে গাই আছে। গতিকে ৰেকৰ্ড কৰিতো ৰাখিবই লাগিব, বহুত ধুনীয়া গাইছে ছাৰে।
বিহু চলি আছে আৰু তাৰে মাজতে ভাবিলোঁ যে দেৰি নহওঁতে ফটো কেইটামানকে উঠি আহোঁ, গতিকে তাকেই কৰিবলৈ গৈ আছোঁ। আৰু এয়া আমি হাতত লৈছোঁ আজি আমাৰ কলেজতে দিয়া দোকানখনৰ পৰা এটা জুচ, বহুত টেষ্টি আছিল, গতিকে মানে গৰমো আছিল, গতিকে সেইকাৰণে খাবলৈ খুব ভাল আছিল। তাকে আপোনালোকক দেখাই আছোঁ। গাইজ আহি পালোঁ ঘৰ অলপ আগত, আৰু বসন্ত উৎসৱ 2026 ভালে ভালে গ'ল, আৰু বহুত ভাগৰ লাগিছে, সেইকাৰণে মানে বিচনাত শুই আছিলোঁ। তাৰপিছত মানে মই ভাবিলোঁ এণ্ড কৰি থৈ দিওঁ একেলগে। আজি অকণমান শ্বৰ্ট হ'ব পাৰে ভিডিঅ'টো, একচুৱেলি মই অলপ মানে কি যিখিনি প্ৰগ্ৰেম হৈছে সেইখিনি মই ফুল মানে ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকক দেখাম অতি সোনকালে। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব, আৰু আজিৰ কাৰণে ৰাখিছোঁ তেনেহ'লে। নেক্সট ব্লগত অতি সোনকালে লগ পাম। টাটা বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ। গধূলি থাকোগৈ পদূলি অহা যোৱা